নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। পুনৰ স্বাগতম আপোনালোক সকলোকে পুনৰ এটা নতুন ব্লগৰ সৈতে। আজি মই এতিয়া যাবৰ বাবে ওলাই আছোঁ নৱগ্ৰহ মন্দিৰত। গতিকে অলপমানো দেৰি নকৰি যাওঁগৈ নে কি কয় বলক। নৱগ্ৰহ মন্দিৰ শিলপুখুৰী এলেকাত অৱস্থিত আৰু শিলপুখুৰী বাছ ষ্টেণ্ডৰ পৰা নৱগ্ৰহ মন্দিৰলৈ অটো লৈ যাব পাৰে অথবা খোজকাঢ়িও যাব পাৰে। আৰু মই খোজকাঢ়ি যোৱাৰেই সিদ্ধান্ত ল'লোঁ। আৰু ইয়াত এই ৰাস্তা চিনি পোৱাত মোক বহুত বেছিকৈ সহায় কৰিছিল এই ককাজনে। অন্যথা মই ৰাস্তা কেতিয়াও বিচাৰিয়েই নাপালোঁ হয়, কাৰণ খুব বেছিকৈ নিৰ্জন ঠাই, কোনো মানুহ ধুনু নাথাকে আৰু ছিকিউৰিটিৰ কথাও থাকে। এই ক্ষেত্ৰত তেওঁ মোক প্ৰটেকশ্যন দি লগতে ৰাস্তা চিনাই লৈ গৈছিল। গতিকে এই ককাজনে মোৰ ছিকিউৰিটি আৰু ৰাস্তা চিনাৰ সকলো দায়িত্ব লগত লৈ গৈছিল আৰু তেওঁ গোটেইখিনি খুৱাইছিল। নৱগ্ৰহ মন্দিৰ পাহাৰৰ একেবাৰে টিলাত অৱস্থিত আৰু এই পাহাৰখনৰ নাম হৈছে চিত্ৰাঞ্চল পাহাৰ। আৰু এই মন্দিৰো আমি ইতিমধ্যে দৰ্শন কৰি অহা আন মন্দিৰবোৰৰ দৰেই অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ নিৰ্জনতাত নীৰৱে অৱস্থিত। ইয়াতো আন মন্দিৰবোৰৰ দৰেই প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ হৈ আছে আৰু লগতে বান্দৰ ৰজা সকলো ফালে বিৰাজমান ইয়াত। এতিয়া আহোঁ ইয়াৰ ইতিহাসলৈ। পুৰণি কালত আমাৰ ৰাজ্য অসম নামেৰে জনাজাত নাছিল, আছিল কামৰূপ নামেৰে জনাজাত। আৰু ইয়াৰে ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। আৰু পুৰাণত শ্ৰীবিষ্ণু আৰু নৰকাসুৰৰ মাজত হোৱা কথোপকথনৰ জৰিয়তে এই ঠাইডোখৰৰ নাম প্ৰাগজ্যোতিষপুৰ হোৱাৰ ৰহস্যৰ উল্লেখ পোৱা যায় এনেধৰণে যে সৃষ্টিকৰ্তা ব্ৰহ্মাই এই স্থানতেই সৃষ্টিৰ প্ৰাক অৱস্থাত নক্ষত্ৰ সৃজন কৰিছিল আৰু জ্যোতিষবিদ্যাৰ আৱিষ্কাৰো এই স্থানতেই হৈছিল। সেইবাবে এই ঠাইডোখৰৰ নাম প্ৰাগজ্যোতিষপুৰ। প্ৰাক মানে হৈছে প্ৰথম অৱস্থা বা আৰম্ভণি, আৰু জ্যোতিষবিদ্যাৰ আৰম্ভণি এই স্থানতে হৈছিল। সেইবাবে এই ঠাইখনৰ নাম প্ৰাগজ্যোতিষপুৰ আছিল, যি বৰ্তমান গুৱাহাটী নামেৰে জনাজাত। আৰু নৱগ্ৰহ মন্দিৰ প্ৰাগজ্যোতিষপুৰৰ এই চিত্ৰাচল পাহাৰত অৱস্থিত। আৰু নৱগ্ৰহ মন্দিৰত 9টা স্বয়ম্ভূ প্ৰাকৃতিক শিৱলিংগ একেলগে বিৰাজমান আৰু 9টা গ্ৰহক প্ৰতিনিধিত্ব কৰে। কিন্তু নৱগ্ৰহ মন্দিৰ হিচাপে জনাজাত হোৱাৰ আগতে বহুকেইটা নামেৰে জনাজাত আছিল। আৰু বৰ্তমান এতিয়া যিখন পাহাৰত আছে সেইখনকো চিত্ৰাঞ্চল নামেৰে জনাজাত নাছিল, আছিল কপট পাহাৰ নামেৰে জনাজাত। আৰু ইয়াৰ উল্লেখ পোৱা যায় কালিকা পুৰাণত। সূৰ্যবংশীয় ৰজা সবৰ মহৰ্ষিৰ উক্তিত এনেদৰে যে নীলাচল পাহাৰৰ পূব দিশত থকা কপট পৰ্বতত নৱগ্ৰহ মন্দিৰ অৱস্থিত। কিন্তু পিছলৈ এই পাহাৰখনৰ নাম চিত্ৰাচল পাহাৰ হয়। ইয়াৰ আঁৰতো আছে এক ৰহস্য। দৰাচলতে শ্ৰীকৃষ্ণৰ পুত্ৰ শাম্বকুমাৰ চিত্ৰকুষ্ঠ ব্যাধিত আক্ৰান্ত হৈছিল আৰু তেওঁ এই ঠাইডোখৰতে সূৰ্য মন্ত্ৰ জপ কৰি চিত্ৰকুষ্ঠ ব্যাধিৰ পৰা মুক্তি পাইছিল। সেইবাবে এই পাহাৰখনৰ নাম চিত্ৰাচল অথবা চিত্ৰকূট পাহাৰ। প্ৰাচীন সময়ত এই মন্দিৰকো পিছে নৱগ্ৰহ মন্দিৰ হিচাপে জনাজাত নাছিল, বিভিন্ন সময়ত বিভিন্ন নামেৰে জনাজাত আছিল। ৰজা বৰ্ধমাৰ সময়ত ইয়াক সিদ্ধাশ্ৰম নামেৰে জনাজাত আছিল। ৰজা বৰ্ধমা অতিকে বেছি ধাৰ্মিক মানুহ আছিল আৰু তেওঁ ইয়াতেই সূৰ্য আৰাধনা কৰি নিজৰ প্ৰজাসকলক দীৰ্ঘজীৱী কৰিছিল। ইয়াৰ উপৰি ইয়াৰ উল্লেখ পোৱা যায় মহাভাৰততো। মহাভাৰতৰ প্ৰাক দেশাধিপতি শ্ৰীবেচ্চ ৰজায়ো এই স্থানতেই শনি পূজা কৰি শনি দুখৰ পৰাও মুক্তি লাভ কৰিছিল। অতীতৰে পৰা মাহাত্ম্য আছে এই ঠাইডোখৰৰ আৰু বিভিন্ন সময়ত বিভিন্ন ৰজাই ইয়াক বিভিন্ন ধৰণেৰে নিৰ্মাণ কৰিছিল, মঠ, মন্দিৰ অথবা আশ্ৰম হিচাপে। আৰু সময়ৰ কৰাল গ্ৰাসত অথবা প্ৰাকৃতিক দুৰ্যোগত ই ক্ষতিপ্ৰাপ্তও হয়। কিন্তু মন্দিৰৰ যি অন্তঃভাগ 9টা শিৱলিংগ কিন্তু কেতিয়াও ক্ষতিপ্ৰাপ্ত নহয়। সি আজিও আছে তেনেকৈয়ে যেনেকৈ সি আছিল। এই মন্দিৰ জ্যোতিষ চৰ্চাৰ ঘাই স্থান আছিল। 1674 শকত আহোম ৰজা ৰাজেশ্বৰ সিংহদেৱে 9টা চূড়াৰে নৱৰাত্ম মঠ নিৰ্মাণ কৰাইছিল, কিন্তু ই ভূমিকম্পত ক্ষতিপ্ৰাপ্ত হয়। সময়ে সময়ে বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হয়, তথাপি ই ইয়াৰ গৌৰৱময় ইতিহাসৰ অস্তিত্ব বহন কৰি আজিও আমাৰ সন্মুখত থিয় হৈ আছে। আৰু 1901 শকত পুনৰ ইয়াক নতুনকৈ আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা হয়। ইয়াৰ পাছত চৰকাৰেও বিভিন্ন ধৰণে সহায় কৰি গ'ল। সেইবাবে বৰ্তমান ই আজি আমাৰ আগত এনেদৰে আছে। প্ৰত্যেক বছৰৰে মাঘ ফাগুনৰ সংক্ৰান্তিত নৱগ্ৰহ মহাযজ্ঞ আয়োজন কৰা হয়। এইবাৰো হ'ব। বহু সময়ৰ ইতিহাস সংলগ্ন হৈ আছে ইয়াত।
নৰকাসুৰৰ সময়ৰ পৰা মহাভাৰতৰ শ্ৰীবৎস ৰজালৈকে, আহোম ৰজাৰ পৰা আৰু আজিৰ আমাৰ সময়লৈকে বহুখিনি সময় ইয়াত অতিবাহিত হৈ গৈছে, কিন্তু আজিও ইয়াৰ অস্তিত্ব কিন্তু অক্ষুণ্ণ আছে, সগৌৰৱেৰে আমাৰ মাজত আছে। মূলতঃ ইয়াত ভগৱান দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰা হয় আৰু 9টা শিৱলিংগ একেলগে বিৰাজমান আৰু নৱগ্ৰহক প্ৰতিনিধিত্ব কৰে। বৰ্তমানৰ মন্দিৰৰ বেৰাত ভগৱানৰ 10 অৱতাৰৰ ছবি অংকিত আছে, মৎস্য, কুৰ্ম, বৰা, নৰসিংহ ইত্যাদি। মৎস্য অৱতাৰ মানে হৈছে ভগৱানৰ মাছৰ অৱতাৰ, কুৰ্ম অৱতাৰ মানে হৈছে ভগৱানৰ কাছৰ অৱতাৰ, আৰু বৰা অৱতাৰ মানে হৈছে গাহৰি ৰূপৰ ভগৱান অৱতাৰ, আৰু নৰসিংহ মানে হৈছে আধা সিংহ আৰু আধা মানৱ অৱতাৰ। ইয়াৰ পৰা এইটো কথা বুজিব পাৰি যে ভগৱান যিকোনো ৰূপতেই থাকিব পাৰে অথবা সকলো ৰূপতেই থাকে। অৰ্থাৎ যদিহে ইয়াক সম্পূৰ্ণ ৰূপে ফ'ল' কৰিবলৈ যোৱা যায় এই ধৰ্মক, তেতিয়াহ'লে কোনো মানুহে কেতিয়াও কোনো জীৱকেই হত্যা কৰিব নোৱাৰে, কাৰণ সকলো জীৱতেই ভগৱান আছে, আৰু যেতিয়া ভগৱান আছে তেতিয়াহ'লে কেনেকৈ হত্যা কৰিব। সেইবাবে দেখা যায় যে এই ধৰ্মৰ মানুহ কেতিয়াও হিংস্ৰ প্ৰকৃতিৰ নহয়, বৰঞ্চ প্ৰকৃতিপ্ৰেমী হয়। গতিকে এই আছিল নৱগ্ৰহ মন্দিৰৰ ইতিহাস। আৰম্ভ হৈছিল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা, উল্লেখ পোৱা যায় শ্ৰীবৎস ৰজা, নৰকাসুৰ, আহোম ৰজা, আৰু বৰ্তমান আমি ইয়াক দেখিবলৈ পাওঁ। অতি দীঘলীয়া পৰিক্ৰমাৰ ইতিহাস এয়া। বেচিকেলি বন্ধুসকল পূৰা বতাহ দি আছে, কাৰণ ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদী, পূৰা ইয়াৰ পৰা দেখা পায়। চ' এয়া হ'ল পৰিৱেশ নৱগ্ৰহ মন্দিৰৰ, খুব ধুনীয়া পৰিৱেশ, একচুৱেলি খুব বেছিকৈ ধুনীয়া হয়। নেচাৰ লাভাৰবিলাকে এবছলিউটলি ইয়ালৈ আহিব পাৰে। আৰু এয়া হ'ল মন্দিৰৰ এয়া প্ৰাংগণ, আৰু ইয়াতে এয়া বিভিন্ন ধৰণৰ আৰ্ট আছে, সেইখিনি বুদ্ধদেৱ, এয়া এইটো বুদ্ধদেৱৰ মূৰ্তি আছে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আৰ্ট এণ্ড ক্ৰাফ্ট আছে। আৰু Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. Birds chirping and I hear my name, grasping into a life. Life is happy but it's so insane. We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be খুব ধুনীয়া লাগিল বন্ধুসকল আহি। মই এতিয়ালৈকে 4টা মন্দিৰ গ'লোঁ, আৰু প্ৰত্যেকটো মন্দিৰৰে ইমান ধুনীয়া পৰিৱেশ হয়, প্ৰাকৃতিক পৰিৱেশ ইমান ধুনীয়া হয়, ৰিচ হয়। ইয়াৰ পৰা যেতিয়া চোৱা যায় বহুকেইখন পাহাৰ দেখা যায়, যিহেতু মোৰ কেমেৰা ইমান ষ্ট্ৰং কেমেৰা নহয়, দুখীয়া ইউটিউবাৰ। ওলাই আহিলোঁ, আৰু ইয়াতে হোটেলো আছে চাহ খাবৰ বাবে, সৰু সৰু হোটেল আছে। The birds have just begun. We will always take a stand for the people, for the land. Let's go back to when we were young. For the animals we stand. Let's go back to when trees were swung. Kids across the land. উঠোঁতে কিমান কষ্ট, নামতে সিমানেই বেয়াকৈ নামা যায়, বেয়াকৈ মানে পৰি যায় হৈ যায়। তো এতিয়া গৈ আছোঁ এগেইন খোজকাঢ়ি, খুব লুংলুঙীয়া ৰাস্তা, লুংলুঙীয়া মানে একদম সৰু ৰাস্তা, একেবাৰে সৰু ৰাস্তা। চাওক
একেবাৰে সৰু ৰাস্তা, জয়াল পৰিৱেশ। তথাপি মানুহৰ ঘৰবিলাকৰ কাৰণে অলপমান অচল যেন লাগে। তো এয়া হ'ল চিত্ৰাচল পাহাৰ। কিমান মানুহে ঘৰ বনালে নহয়নে বাৰু? এইবিলাক চাওকচোন, এইবোৰ আগতে জংঘল আছিল বা তেতিয়া মানুহৰ ঘৰ। গান্ধী মণ্ডপৰ পতাকাও দেখা যায়। গতিকে খুব ধুনীয়া লাগে, আচলতে খুব ধুনীয়া পৰিৱেশ। আৰু যদিও এয়া জয়াল পৰিৱেশ, কিন্তু ভয় যেন লগা নাই। কিছুমান ঠাইত গ'লে এনেকুৱা মানে সংকোচন ফিল এটা হয় যে মানে খুব ভয় লাগিছে। কিছুমান ঠাইত সোমোৱাৰ লগে লগে এইটো ফিল হয়। কিন্তু যদিও এয়া বহুত নিৰ্জন ঠাই, কোনো মানুহ দেখাই নাই এতিয়ালৈকে, কিন্তু এই পৰিৱেশত ভয় নাই। কিন্তু ইমান এটা মানুহ-দুনুহখিনি ভাল হয় ইয়াৰে। তেতিয়া ককাজনে দেখাই দিছিল, এতিয়া কোনো নাই, মই অকলে ফাৰ্ষ্ট টাইমৰ কাৰণে ইয়াৰ ৰাস্তাৰে অকলে তো গৈ আছোঁ এতিয়া। বাও, গুৱাহাটীতো মানুহৰ হাঁহ পোহে। ইয়াতো গাঁৱলীয়া পৰিৱেশতহে দেখা যায়, বাট এয়া হাঁহ অভাৰঅল খুব ভাল লাগিল মন্দিৰত আহি কিনে। আৰু মই আহি আছোঁ খোজকাঢ়ি। বহুখিনি ৱৰ্কআউট হৈ গ'ল, এনেই হৈ গ'ল ৱৰ্কআউট, আৰু ৱৰ্কআউট কৰিব নালাগে। তো বহুত খোজকাঢ়িলোঁ, পাহাৰৰ ওপৰত উঠা, তাৰপিছত তলত নামা, তো যথেষ্টখিনি ৱৰ্কআউট হৈ গ'ল। তো আশা কৰোঁ আপোনালোকৰ এই ব্লগটো চাই ভাল লাগিল। যদি ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে এৰিছোঁ। শুভৰাত্ৰি, বাই বাই। Savannah.